হেল্ল' আজি আহিছোঁ মিনি ব্লগ এটালৈ আপোনালোকৰ ওচৰত চাই থাকক ভিডিঅ'টো। মিচিক ক'ত আছে বলক দেখাওঁ। আজি আহিছোঁ মাৰ ঘৰত। এয়া মিচিক কি কৰি আছে দেখি চাবনে? এইটো তুমি কি কৰি আছা বেটা? টিভি চাই আছা? অঁ, তুমি ক'ত আহিছা? তুমি কাৰ ঘৰত আহিছা? জোৰে কোৱা। অঁ, ঠিক আছে। তুমি এনজয় কৰি আছা ন দিদা ঘৰত? মামা ঘৰত ন? ঠিক আছে। কি চাই আছে চাবনে মিচিকে? এইয়া আমাৰ মিচিকে এইয়া চাই আছে দেখিছেনে? এইয়া তাৰ এইবিলাকে আৰু এইয়া ভাল লাগিছেনে? এনেকে এইপিনে এইপিনে নহয় এইপিনে এইখিনি ভালকে বহি ল, তোমাক দেখাই যোৱা নাই। উঠা এইপিনে আহা, মাৰ ওচৰত বহা। এই দৰ্জাখন মাৰি থৈ আহা, তেতিয়া আৰাম ধৰিব। হেল্ল' ফ্ৰেণ্ড, আমি মামা ঘৰত আহিছোঁ। ইয়ে মিচিক মামা ঘৰত আহিছে ন? অ'কে, বাই বাই। বাই বাই। হেল্ল' ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? এয়া দেখিছেনে, মই ঢাকন খুলি ল'লোঁ। আজি মোৰ কি পাকঘৰৰ পৰা নহয় দেই, আজি মাৰ পাকঘৰৰ পৰা। একদম সৰুৰ পৰাই অভ্যাস। মায়ে কি বনাইছে চোৱা, এতিয়াও একেই। মায়ে কি বনাইছে বনোৱা হোৱাৰ পাছতেই এয়া চাবলৈ গ'লোৱেই নহয় ঢাকন খুলি। এবাৰ ভুমুকে চালেহে ভাল লাগে। মোৰ নিচিনাকৈ কোনে কোনে কৰে বাৰু কমেণ্ট কৰিবচোন। মই বহুত ভাল পাওঁ এনেকৈ চাই পেলাই কিনো বনাইছে মায়ে খাবলৈ। সেয়াই তাৰপাছত আৰু মায়ে পৰিৱেশন কৰি দিলেই নহয়। এয়া থালিখন দেখিছেনে? কাৰ কাৰ লোভ লাগিছে বাৰু? এয়া দেখিছে কি ধুনীয়া লাগিছে। এয়া মাছ জিকাৰ লগত বনাইছিলে, জিকা আৰু আলুৰ লগত। তাৰপাছত বনাইছিলে জিকা বৰ, তাৰপাছত বনাইছিলে ডিম আৰু মুড়ি ঘণ্টা। গোটেইকেইটাই মোৰ ফেভাৰিট। মই যিহেতু মাংস খাই বেয়া পাওঁ, সেই গতিকে মায়ে মাছৰ আইটেম কৰিছিলে। তথাপিও ন, মায়ে যি বনাই দিয়ে তাকেইতো ভাল লাগে। আপোনালোকৰ কাৰ কাৰ ভাল লাগে বাৰু? মোৰ কিন্তু বহুত ভাল লাগে। মা হওক শাহু মা হওক, সঁচাকৈ মা শব্দৰ অৰ্থটোৱে সঁচাকৈ অতুলনীয়। আৰু তাৰ পাছত হয় মাৰ হাতৰ সোৱাদ। সঁচাই যাদুকাৰী স্পৰ্শ আছে, নহ'লেনো ইমান ধুনীয়া হয়নে খাবলৈ? মায়ে যি বনাই দিয়ে তাকেই যেন অমৃতৰ নিচিনাকৈ খাবলৈ পাওঁ। সঁচাকৈ বহুত ভাল লাগে। আপোনালোকে যদি মোৰ এই মিনি ব্লগটি চাই ভাল পায়, তেনেহ'লে প্লিজ এবাৰ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক আৰু শ্বেয়াৰ কৰি দিব। মই যিহেতু চেনেলটোত নতুন, গতিকে আপোনালোকৰ সহায় আৰু সহযোগ দৰকাৰ হ'ব। গতিকে আপোনালোকে মোক আগবঢ়াই লৈ যোৱাত সহায় কৰিব। বলকচোন এতিয়া খাওঁ আৰু আপোনালোকেও চাই থাকক। এয়া দেখিছেনে জিকাবোৰ লৈছোঁ খাবলৈ। বহুত ক্ৰাঞ্চি হৈছিলে দেই, একদম কৰক কৰক চাউণ্ড কৰিছে। শুনিছেনে শব্দটো? বহুত ধুনীয়া হৈছিলে খাবলৈ। আপোনালোকেও বনাই খাব পাৰিব। মই ৰেচিপি আপোনালোকক দি দিম, আপোনালোকে চাই ল'ব পাৰিব। এয়া দেখিছেনে জিকাবোৰ বহুত ধুনীয়া হৈছিলে খাবলৈ। আজি মোৰ লগত ভিডিঅ' চাবলৈ পাব। গোটেইকেইটা আইটেমেই মই আপোনালোকক খাই দেখুৱাম কেনেকুৱানো হৈছে। বলকচোন আজি মোৰ খোৱা ভিডিঅ' দেখিছেনে? মায়ে বনাই দিছে এখন থালি। এয়া জিকাৰ বৰ দি খাবলৈ আৰম্ভ কৰিছোঁ। তাৰপাছত এয়া বস্তু বহুত আছে, কণী আছে, মাছ আছে, জিকাৰ লগত বনাইছে আৰু এয়া মাছৰ মুড়ি ঘণ্টা বনাইছে। আপোনালোকক ৰেচিপিখিনি মই লাগিলে দি দিম। এয়া দেখিছেনে বৰ ধুনীয়া হৈছে। মায়ে বনাইছে, মাৰ ঘৰত আহিছোঁ, গতিকে এয়া মায়ে এয়া আয়োজন কৰিছে। মই যিহেতু মাংস নাখাওঁ, সেইকাৰণে মাছ আৰু কণী আৰু এয়া জিকাৰ বৰ ভাল পাওঁ। এয়া খাবলৈ লৈছোঁ দেই, আপোনালোকেও খাওক, বহুত ভাল হৈছে খাবলৈ। জিকা পৰটো যদি ৰেচিপি লাগে কমেণ্ট কৰিব, মই আপোনালোকক ৰেচিপি দিম দেই। এয়া আহি গ'লোঁ জিকাৰ পাছত ডিমত। এয়া ডিমটো খাবলৈও বহুত ধুনীয়া হৈছিলে। আপোনালোকে যদি এনেকুৱা মিনি ব্লগ চাবলৈ ভাল পায়, তেনেহ'লে মই আকৌ লৈ আহিম আপোনালোকৰ মাজত। এয়া লগত লৈ ল'লোঁ মুড়ি ঘণ্টা। এয়া দেখিছেনে কাইট, খাবলৈ বহুত ধুনীয়া লাগে চুপি খাই, নহয়নে? এয়া বলক আজিলৈ আহিছোঁ, ধন্যবাদ। এনেকৈ